হেল্ল', বৰুৱানী। ভালনে আপোনাৰ? এই হেৰি নহয়, মই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ। এই যে আমাৰ যে আমি যে কৰিছিলোঁ গোটৰ 10,000 টকীয়া, মেছেজ আহিছেনে বাৰু আপোনালৈ? তাকেই ঘৰত মই আজি ৰাতিপুৱা মোবাইলটো চাই থাকোঁতে মেছেজ দিছে, এইটো আকৌ কি মেছেজ? তাৰপিছত আৰু এইয়া ল'ৰাটোক দেখালোঁ, ল'ৰাটোৱে কৈছে এইটো আপোনালোকৰ সেই গোটৰ হেৰি, এই 10,000 টকাটো আপোনালোকক সোমাব। মই বোলো পাই হওক পাই, 10,000 টকাটো যে পাম, মই ভাবিয়ে আছোঁ কেতিয়ানো আহিব পইচাটো, আৰু কিমান যে সেই পইচাটোক লৈ মানে সপোন দেখিছোঁ নহয়। আমাৰ এওঁটো সুধিয়েই থাকে, কেতিয়া পাবাহে তোমালোকৰ সেই 10,000 টকাটো। আপোনালৈ আহিছে নেকি বাৰু? চাওকচোন, চাওক মোবাইলটো চাওক। আহিছে ন? খুব ভাল কথা। আমাৰ পিছে সেই কাষৰ যে এই হাজৰিকানী, খুব লেবেল নহয় একদম। সেই দেখিছিলে নাই, আমি এপ্লাই কৰিবলৈ যোৱা দিনাখন একেবাৰে কিমান লেবেল, একেবাৰে ইমান লেবেল। এই তেখেতক সুধিলোঁ বোলো আহিছেনে নাই মেছেজটো? নাই অহা নাই নহয়। মই খুব ভাল পাইছোঁ বুজিছে, খুব ভাল পাইছোঁ একদম। তাকে নোসোমালেই হ'ল পইচাটো। মইতো আৰু ভগৱানক সেইটোৱে কৈছোঁ, বোলে হাজৰিকানী নোসোমালেই হ'ল আৰু আমাৰ সোমাওক। আৰু আপুনি পিছে কি কৰিব 10,000 টকাটো দি? মই ভাবি আছোঁ আৰু 10,000 টকাটো দি কিবা দুযোৰমান চাদৰ মেখেলা কিনিম, আৰু সৰু সুৰাকৈ এনেকুৱা বিজনেছ এটাও কৰিম বুলি ভাবিছোঁ। এনেকুৱা চাদৰ মেখেলা আজিকালি ইমান মানে মহিলাবোৰে চাদৰ মেখেলা কিনি থাকে।